পইচা পাতি আকৌ নাই চালা পইচা পাতি নাই কি হ'ব কাম এটা ক'ৰবাত কৰিব লাগছিলে কামৰ দেখোন নিদিয়ে আমাক পইচা কাৰণে এতিয়া তাকেতো কি কৰা এই কালি মোক এই হেৰিৰ পুতকে কৈছিল এটা কামৰ কথা যাবি নেকি হৰেণৰ নাকি মোক তই যাব পাৰি এই কিবা বোলে মাটিৰ কাম আছে এবাৰ সুধি চাম দে দে পিছে আজি সুধি পেলাই কালি মানে কৰি আহিম দে নে একদিন ঘৰত কোনোবা আছে না নাই আমি হৰেণখুৰৰ নাম লৈছিলো মাত্ৰ আহি আছে আৰু আহি পাইছি আছো বহক মোৰ অলপ মাটি নিবা লগা আছিলে নিদিবি না কেতিয়া লাগে নিবা কালিয়ে লাগছিল দে হ'ব দে যাম দে আমি কালি ৰাতিপুৱাই যাম দে দে কালি ৰাতিপুৱা যাবি অলকান দে হাজিৰাটো দিম যা ভালকে খোৱালাও দিম দে যাম দে আমি সোনকালে যাম যা দে মই দিব লাগব না কোদাল দুখন লৈ যাবি দে কি যুগ পৰিলে হাজিৰা নাপায় হৈছে দে দুখ যি পালোঁ কিবা কৰি হৰেণথিৰ এটা কাম পালো ৰেচন কালিতে যাব লাগব হ'ল কাৰণে বহুত দিন হ'ল পইচা পাতি নাই লাগবে মানে পইচা গম পাইছা না তাকেতো হ'ব দে কালি যাম আৰু নেকি কালি পইচাটো নলাকে আছে হল না কিবা দৌৰো যাওঁ তহঁতেতো কালি মাত নালাগে গুচি আহিছে দেখোন পইচা পাতিও নানলি কিবা হল না কি দৌৰো
হে নাই ৰ কালি কামখিনি কৰা হ'ল না সেইকাৰণে গুচি আহিলোঁ দে গধূলা হ'ল সেইকাৰণে আহিলোঁ দে দে ব পইচা দিলোঁ এই মই এতিয়া যাওঁ দেই কেনেবা কামত মাতলি যাবি হ'ব যা যাম যা আছোঁ যা যাওঁ দে মই এতিয়া যাবি বৈ আছা নাপি আৰু আপোনাৰ গৈ আৰু দে দাদা দাদা এই বাকী আছো না কি মই লং পেণ্টটো হলকাব খুজিছিলোঁ মাত্ৰ মাতলিয়ে কি হ'ল দাদা এতিয়া হৰে নে আমাক পইচাখিনি দি থৈ গেল 800 টকা দিছি হে হয় নেকি ভালে আছে দে ৰ মই কাপোৰটো হলকা যাম ৰ দে যা আজি 800 টকা পাইছোঁ আজি দাদাক কৈ আকমান মাংস নিয়ে খাব লাগিব ৰ এলা সিদিনাও আহি পেলাই ৰঘুতাক যোৱাই নহ'ল আজি যাই আহে ভাল হ'ব দাদা এই লং পেণ্টটো খুলিব নালাগে পিন্ধি পেলাই আছো নাই ৰঘুৰ পাই হবা যো কি বোলে তোক মানুহ লাগে আমাকে উপুৰব না কি কৈছি কি কবা তই এতিয়া মানুহ লাগছিল ৰ তনে কৰিব পাৰ না নৰা কাম টেনশ্যন নাই আমি যি কাম হ'লেও কৰিব পাৰিম দাদা মই আছো না পাৰিম কথা নাই কামটো কৰিব পাৰিলে মানে পইচা ভাল পইচাই আছে যদি কৰিব পাৰা আৰু কি কাম আছিল দে কচোন কৰিব পাৰিম হ'ব দে আমি মানুহ লাগব তনে এতিয়া যা মই ফোন কৰি দিম দে তনক দাদা কিন্তু আমাক ফোন কৰিব লাগে কিন্তু আমাৰ মোবাইল নাই কি ধৰণৰ এতিয়ালৈকে মোবাইল নাই এই মোৰ দুটা মোবাইল আছে এটা লৈ যা তনে লওক মই ৰাতি ফোন কৰি আছোঁ কি কাম কৰিব লাগে কম যাম মই ৰাতি ফোন কৰি দে তা হ'ব দে এতিয়া আমি যাবি তাতে ন দে যা আজি বঢ়িয়া মোবাইল দিছে জানতে আমাৰ মোবাইল দিছে আমাৰ পিছত কেতিয়াবা কি দেই যাব লাগব কামত যাব লাগিব ৰাতি ফোন মাৰিব ইয়াতে ক'ব গোটাখিনি কথা হৰে নে ইমান লেভেল দেখাই পইচাৰ তাৰ আজি গোটাই বস্তু উঠাই দিব লাগিব ফোন কৰোঁ ফাইটে বেলেগ ফাইট দেখিছি আৰু কৰ বাজে ফোন আছে দাদাই কৈছিল নে আংকই হেল্ল' ভাইটি চিনি পাইছে না মোক চিনি পনাই ৰবা কোনিবা মই দে ৰঘু মোবাইলটো যে দি গৈছিলোঁ মনত আছে না দাদা ৰাতি ফোন মাৰা কথা আছিল দেখোন এতিয়াতে জীৱন মাৰিলে কিয় কথাটো বা কি তনক মানে যোনটো কাম দিম সেইটো কাম কিন্তু অলপ ৰিক্সি কৰিব পাৰিবি না নৰা পাৰিম বুলি কোৱা কাৰণে ৰাখছোঁ আৰু দাক হ'ব দাক পাৰিম দাক কিবা কাম কওকচোন কওক তোক কথাটো কওঁ শুনি ল ভালকে দাকচোন দাক কওক শুনি আছো দাক কৈ থাকক এই হৰেণ যে আছে অলপ বেছি লেভেলত ঘূৰে তাৰ গোটাই বস্তুখিনি উঠাই দি হৰেণ ঘূৰ আমাৰ গাঁৱত যে অলপ পেট লাগে সি না তাৰে যি বস্তু আছে চব বস্তু উঠাও মানে তাৰ একো বস্তু থাকিব নালাগে ঘৰত দাক হ'ব দাক কথা দিছোঁ এইটো আপোনাক কৰিম বুলি কৰিবই লাগিব দাক পিছে দাক হ'ব দাক হৰেণ ইবাৰ প্ৰস্তাৱিত